হরি মোহনা তৈ ঘোষা কি যে গায় তাও খিতাও ঘুরে কি যে বায় হরি মোহনা তৈ ঘোষা কি যে গায় সেইকাৰণে কৈছো নাকান্দিবি প্ৰায় এদিন হলেও বুজি পদো দেউতাই বুজিবনে বুজিব চাবি মই কলো নে আজিতো হ'ব দে নাকান্দিবি দে এবাৰ হাঁহি দেচোন এতিয়াই ভাল লাগিছে দে হ'ব দে তই হাঁহি থাকিবি নকয় মই এতিয়া যাওঁ দে যোৱা দে পিছত লগ পাম দে সেইফালে যোৱা ঘৰত কোনোবা আছেনে ঘৰত কোনোবা আছেনে কোনিবা তাহোন ঘৰত নাই ঘৰ মাতি বেছি পেলাই তাহোন গুচি দিছে অকণমান আপুনি কোন মই ইয়াতে কাষত থাকোঁ বৰ্তমান এড্ৰেছটো জানে না ঘৰত কোনোবা আছেনে আছোঁ ৰ'ব কোনোবা বহকচোন বহিছোঁ দিয়া আপুনি কিয় বা আহিলে যে মোৰ ঘৰলৈ বহক কিয় থিয় দিছে বহকচোন মই অফিচলৈ যাবলৈ ওলাইছোঁ কিন্তু মানে কামবিলাক চাবলৈ আহিলোঁ পাৰিলে মোক ক্ষমা কৰি দিবা মোৰ বহুত ডাঙৰ ভুল কৰিব ওলাইছিলোঁ মোৰ ছোৱালীক তোমাৰ পৰা আঁতৰাই ৰাখিছোঁ তাই এতিয়াও কান্দি থাকে সদায় তোমাক বিচাৰে তুমি তাইক পুনৰ আকোৱালি ল'বানে মই তোমাক অনুৰোধ কৰিছোঁ আপুনি এইবিলাক কি কৈছে আপুনি মোক অনুৰোধ কৰিব নালাগে মই তাইক এতিয়াও পাহৰি যাব নালাগে তাইক মই পুনৰ আকোৱালি নোলোৱাৰ কোনো প্ৰশ্নই উঠি নাই মই বিয়াৰ কামত আগবাঢ়িব পাৰোঁ পাৰে তেনেহ'লে এতিয়া মই যাওঁ যাওক তেনেহ'লে আহিব কেতিয়াবা মই দিলেই হ'ল হেল্ল' মই যাই আছোঁ বাৰু দেউতা নেহা আছেনে ঘৰত দেউতা ভালেই হৈছে
এইবিলাক নাই কেইটা আমলে লাগিছে কৰিবলৈ যাম নেকি কলৈ যাবা এনেই অলপ যোৱা তেতিয়া কেইটা মোৰ ভাল সোনকালে আহিবা দেউতা আহিলো দিয়ক সোনকালে আহিবা যাচিবি মৰম বুকুতে ফাগুনে গাবই নিব